এইটো এটা HP কম বাজেটৰ ল্যাপটপ যদিও কম বাজেট কিন্তু ইয়াৰ লুকস মডাৰ্ন আৰু ফিচাৰ্ছবোৰ মডাৰ্ন মই অলপ দিনৰ আগতে 11th জেনাৰেশ্যন প্ৰচেছৰ থকা এটা ল্যাপটপ আনবক্সিং কৰিছিলোঁ HP যোনটোৰ লগত এইটো সম্পূৰ্ণ লুক সেম যদি হেই 11th জেনাৰেশ্যন প্ৰচেছৰ থকা ল্যাপটপটো ভিডিও এতিয়ালৈকে আপোনালোকে চোৱা নাই ওপৰ লিংকত ক্লিক কৰক আৰু চাওক হেইটোৰ লগত এইটো এই পোৰ্টছবোৰ সিমিলাৰিটি আছে পোৰ্টছবোৰ সিমিলাৰিটি বুলি ক'বলৈ গ'লে আমি যদি এই ল্যাপটপৰ লেফট সাইডে চাওঁ LAN পোৰ্ট HDMI পোৰ্ট আৰু টাইপ C পোৰ্ট আৰু দুটা লাইট ইন্ডিকেশনৰ লগতে আৰু এইটো সাইডে এটো হল কম্বো হেডফোন জেক 3.5 হেডফোন জেক লেফট সাইডে যদি এটা USB দিয়া হয় আৰু মজা হলহেতেন আৰু ৰাইট সাইডে একেবাৰে মাথা নিত এইটো হৈ গ'ল আপোনাৰ চাৰ্জিং পোৰ্ট আৰু দুটা USB পোৰ্ট 3.0 USB পোৰ্ট আৰু এইটো সাইডে আপোনাৰ কাৰ্ড ৰিডাৰ স্লট দেখিবলৈ পোৱা গৈছে DVD ৰাইটাৰ নাথাকে DVD ৰাইটাৰ প্ৰায়বোৰ ল্যাপটপত উঠি গ'ল আৰু এইটো সাইডে সম্পূৰ্ণ এটা স্লিম একো নাথাকে বেক সাইডত আৰু এইটো ৰাফ টেক্সচাৰ হহতা আৰু এইটো HP লোগো প্লাষ্টিক বডি ফুল প্লাষ্টিক বডি কিন্তু স্লিম এই পিনেও স্লিম কিন্তু এইটো দীঘলীয়াকে এটা ৰাবাৰ পেড দিছে আৰু তলৰ পিনে এটা ৰাবাৰ পেড দিছে গ্ৰিপৰ কাৰণে আৰু ল্যাপটপটো অলপ উঠাই ৰাখিবৰ কাৰণে আৰু এইখিনি ফুটাখিনি হৈছে এয়াৰ উলোৱা হুমা কৰিব পাৰে ইয়াত কিন্তু আৰু এখন এয়াৰ ভেন্ট দিব লাগিছিলে যাতে অলপমান বেছি ফুটা থাকিলেহেঁতেন এয়াৰটো উলোৱা হুমা কৰিবলৈ বেছি ভাল পালেহেঁতেন বা আপুনি গৰম নহ'লেহেঁতেন ল্যাপটপটো এতিয়া অলপ গৰম হোৱাৰ সম্ভাৱনা থাকে কাৰণ কেলে ইয়াৰ ৰাবাৰ পেডটো বৰ চেপেটা ধৰণৰ ল্যাপটপটো বৰ বেছি এটা ওপৰলৈ উঠাই নাৰাখে বন্ধুসকল এই ল্যাপটপটোৰ MRP 27208 মানে আপুনি 27000 টকা কিন্তু আপুনি যদি অফলাইনত কিনিব যায় বা অনলাইনত কিনিব যায় অনলাইনত এটো কেতিয়াবা 23000 24000 টকাতে পাব কিন্তু অফলাইনত এটো 27000 টকা বা 25000 কোনে কেনেকৈ বিকে আৰু নিজৰ কথা অনলাইন বা অফলাইন চাবলৈ হলে ইয়াৰ মডেল নাম্বাৰটো হৈছে 15S-DU1044TU HP মডেলবোৰ হসাকৈ মানে কি কম আৰু বৰ দীঘলীয়া কনফিগাৰেশনো কিন্তু ইমান বেয়া নহয় Celeron dual core processor 1TB hard disk 4GB RAM Nano Edge আৰু এই পোৰ্টছবোৰটো দেখিলে টাইপ C পৰ্যন্ত ইয়াত পোৰ্টছ দিছে আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ল্যাপটপ ডেস্কটপ গেজেট চাই ভাল পায় বিভিন্ন ধৰণৰ গেজেট চাই ভাল পায় তেনে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব কাৰণ কেলে মই এনেকুৱা ধৰণৰ ভিডিও প্ৰায় আপলোড দি থাকো আৰু তেনে পোনপ্ৰথমে ভিডিও এটা চলাই চাওঁ কেনেকুৱা কি কোৱালিটি ইয়াৰ সাউন্ড টেষ্ট কৰি চাওঁ লগাই ললো ভিডিও এটা ইয়াৰ চাওঁচোন ইয়াত কোনটো লাগিছে 720p এটা ৰেজলিউশনৰ ভিডিও লগাইছো ফ্ৰেন্ডছ এইখন 15.6 এখন 1366x768 ৰেজলিউশনৰ এখন ফুল HD নহয় HD স্ক্ৰিন যোনখনত আপোনাৰ Nano Edge পাব দেখিবলৈ বহুত ভাল কোৱালিটিও ইমান এটা বেয়া লগা নাই মোৰ কিন্তু মই দুটামান ভিডিও আৰু চলাই দেখাম যত আপোনাৰ ইয়াৰ কোৱালিটিৰ কথা গম পাব কিন্তু বহুত বেছি হাই কোৱালিটি আপুনি কেতিয়াও নাভাবিব কাৰণ কেলে 720p এখন স্ক্ৰিন লগতে এন্টি গ্লেয়াৰ আৰু এটা কথা ইয়াত কিন্তু নিটস টু 220 নিটস ইয়াৰ মোৰ ব্ৰাইটনেছটো একেবাৰে কমাই দিলো আৰু এইপিনে একেবাৰে বঢ়াই দিছো চকচোন ব্ৰাইটনেছৰ ক্ষেত্ৰত ইমান এটা অসুবিধা নহব কাৰণ কেলে 220 নিটস আছে এন্টি গ্লেয়াৰ কোটিং আছে যত ৰিফ্লেক্ট নহব আপোনাৰ কোৱালিটিটো ইমান বেয়া দেখা নাই কিন্তু আপোনালোকে যদি কিবা ইয়াত বেয়া দেখিছে বা কি বেয়া আছে ইউজ কৰি আগৰ আছে তাহলে আপুনি ক'ব পাৰিব যে ইয়াত কোনটো বেয়া কি কথা বেয়া সাউন্ডৰ কাৰণে সাউন্ডটো ঠিকে ইমান এটাও ভাল নহয় সাউন্ডটো শুনিছে এই সাউন্ড কোৱালিটিটো ঠিক আছে কিন্তু ফ্ৰেন্ডছ ইয়াত এপনপাৰ সাউন্ড ওলাই সাউন্ডৰ কোৱালিটিটো ঠিক আছে কিন্তু বেজ একেবাৰে নাই মানে কম দামী ল্যাপটপ হলো যে বেজ নাথাকিব বা সাউন্ড কোৱালিটি একদম ঘাটি হ'ব তেনেকুৱাও নহয় এটো অকনমান সাউন্ড কোৱালিটি ভালেই কিন্তু বেজ একেবাৰে নাই আপুনি শুনিছেই নকচোন সাউন্ড কোৱালিটি ইয়াতকৈ অলপ বেটাৰ হ'ব লাগিছিল যদিও কম বাজেটৰ ল্যাপটপ ডিসপ্লেখনটো দেখিবলৈ ধুনীয়া নেনো বেজেলৰ লগত ডিসপ্লে কোৱালিটিও ইমান এটা বেয়া নহয় কিন্তু আপোনালোকে কেনেকুৱা পালে আৰু ইয়াৰ সাউন্ড কোৱালিটিটো কেনেকুৱা আপোনালোকে মোক কমেন্টত জনাব আৰু যদি এই ভিডিওটো চাই অকনমানো যদি আপুনি উপকৃত হৈছে তেনেহলে মোৰ এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু লাইক বটনটো দবাই দিব আৰু যদি আপোনাৰ লগৰ দুজনে জানিব লাগে বুলি ভাবে তেনেহলে ভিডিওটো শেয়াৰ কৰি দিব এটুত ফ্ৰেন্ডছ SSD নাই হে কাৰণে এটু ষ্টাৰ্ট হ'বলৈ অকন টাইম লাগিব ইয়াত 1TB হাৰ্ড ডিস্ক আছে আৰু 4GB RAM 4GB যিখন RAM লাগি আছে এটা স্লট আছে যত আপুনি 16GB লৈকে আপগ্ৰেড কৰিব পাৰিব আৰু যত
ইয়াত M.2 স্লট নাই সেইকাৰণে আপুনি ইয়াত যোনখন হাৰ্ড ডিস্ক লাগি আছে তাতে আপুনি SSD কিন্তু লগাব পাৰিব 512 এটা SSD লগাই ল'ব 1 TB হাৰ্ড ডিস্ক 4 GB RAM 1.1 GHz প্ৰচেছৰ কিন্তু আপুনি 2.8 লৈ ম্যাক্সিমাম স্পীড আপুনি টাৰ্বো বুষ্ট কৰিব পাৰিব আৰু এটো 2 কোৰ প্ৰচেছৰ 4 MB LCATS মেমৰি পাব বহুত বেছি ডাঙৰ কাম কৰিব কাৰণে এটো নহয় প্ৰচেছৰ ইয়াত আপুনি ষ্টুডেন্টৰ কাৰণে অফিস ওয়াৰ্ক কাৰণে এটো বৰ ধুনিয়া ল্যাপটপ ইয়াত যদি হাৰ্ড ডিস্কটো অটৰাই SSD এটা লগাই লয় হসাকে এই ল্যাপটপটো ষ্টুডেন্টৰ কাৰণে পাৰফেক্ট হৈ যাব আৰু এটো যোনটো গ্ৰাফিক্স লাগি আছে Intel UHD 600 এটো ডাঙৰ গেম খেলিবলৈ নহয় ডেডিকেটেড নহয় এটো ইন্টিগ্ৰেটেড Intel UHD 600 গ্ৰাফিক্স লাগি আছে যত আপুনি সৰুৱা কাম কৰিবৰ কাৰণে সৰুৱা গ্ৰাফিক্সৰ কাম কৰিবৰ কাৰণে ধুনিয়া হ'ব কোম্পানীৰ কথা বা ওয়েবসাইটত লিখা কথাটো হসা নহয় প্ৰ্যাকটিক্যাল লাইফত ইয়াৰ ব্যাটাৰি ইমান নেযায় 3 ঘণ্টা বা 3.5 ঘণ্টা কিন্তু আপুনি ইয়াত যদি এটা SSD লগালে ব্যাটাৰি ব্যাকআপ 1 ঘণ্টা লৈকে আপোনাৰ বাহিৰ 4 ঘণ্টা বা 5 ঘণ্টা আপুনি ইয়াত ব্যাটাৰি ব্যাকআপ ধুনিয়াকৈ পাব আৰু এটা 65 ওয়াটৰ এডাপ্টাৰ যোনটো পাতলা ব্লু পিনৰ এটোৰ দ্বাৰা এটো চাৰ্জ কৰিব পাৰিব 2 ঘণ্টা বা 3 ঘণ্টাৰ এটো চাৰ্জ হ'ব ইয়াত বহুত বেছি স্পীড চাৰ্জ নাই কিন্তু কিবোৰ্ডখনো ফ্ৰেন্ড সেম কিবোৰ্ড আৰু টাচ পেড সেম হে 11 জেনাৰেশন ল্যাপটপৰ নিচিনা মই এই কাৰণে কৈছো যদিও কম বাজেট টাইপ সি পোৰ্ট আৰু মাইক্ৰো এজ বেজেল আৰু এইবোৰো সেম মানে লুকস টু মডাৰ্ন কিন্তু মোৰ এটা কথা বেয়া লাগে ইয়াত যোনো টাচ পেড দিছে এই ফিজিক্যাল বুটামবোৰ দিছে এতিয়া এইবোৰ উঠাব হল অলপ ডাঙৰ টাচ পেড হেলে বেছি ভাল লাগে কিন্তু এই টাচ পেডখন চলাবলৈ কিন্তু হসাকে বহুত ভাল আৰু কিবোৰ্ডখন এখন ফুল সাইজ কিবোৰ্ড ইস্যু একো নাই ইয়াত আপুনি বেয়া পাবলগীয়া একো নাপাব কিন্তু টাচ পেডৰ তো অলপমান ডাঙৰ হ'ব লাগে আৰু ফিজিক্যাল বুটাম গিটা দি দিলেতো আৰু বেছি সৰুহে হৈ পৰে 1 ইয়াৰ অন সাইট ওয়াৰেন্টি অন সাইট মানে হল আপুনি টেকনিক্যাল টিমক যোনটো হেল্পলাইন নাম্বাৰ থাকে তাত ফোন কৰক আৰু ঘৰত গৈ আপোনাৰ কোম্পানী মানুহে আহি এটো বনাই থৈ যাবহি অফিস প্ৰিলোডেড নাই যদিও ইয়াত কিন্তু উইন্ডোজ 10 প্ৰিলোডেড আহিছে যোনটো আপোনাৰ সুবিধা হ'ব কেতিয়াও নট জেনুইন বা তেনেকুৱা ধৰণৰ প্ৰবলেমবোৰ নাহে ইয়াত প্ৰিলোডেড উইন্ডোজ 10 লগতে আহিছে 720p ডুৱেল মাইকৰ লগত এটা ৱেবকেম ট্ৰু ভিজন ৱেবকেম 720p ৱেবকেম আপুনি ভাল পাব চলাই আৰু বিশেষভাৱে যদি ইয়াৰ প্ৰাইস আৰু ইয়াৰ কিবা স্পেশাল কথা জানিব মন যায় তেনেহলে মোক আপুনি ইনষ্টাগ্ৰামত DM কৰিব মইতো ল্যাপটপটোৰ প্ৰায়খিনি বস্তুৱে ভাল লাগিছে যদিও কম বাজেট মোৰ ল্যাপটপটোৰ প্ৰায়খিনি বস্তুৱে ভাল লাগিছে কিন্তু তলৰ পিনে আৰু এটা এয়াৰভেন্ট হ'ব লাগিছিল এয়াৰভেন্ট আৰু আপোনাৰ এই যোনটো ট্ৰান্সপেৰ ফিজিক্যাল বুটামটো থাকিব নালাগিছিল আৰু এই পিনে আৰু এটা বা এটো সাইডে আৰু এটা USB পোৰ্ট দিব লাগিছিল আৰু যদি এখন 1080p ফুল HD হোৱা হলে এটো 30000 টকা হোৱা হলো মানুহে আৰু বেছি ললে হেতেন फ्रेंड्स এনেকুৱা টেকনিক্যাল ভিডিও চাই থাকিবলৈ মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি থবচোন আজিলৈ আছো পুনৰ এটা ভাল ভিডিও লগ পোৱাৰ আশাৰে থ্যাংক ইউ বাই বাই আজিলৈ আছো থ্যাংক ইউ বাই বাই জয় অসম